আপোনালোকক প্ৰথমতে মই অসম ব্লগ নিউজলৈ আদৰণি জনাইছোঁ। বিগত 2 অক্টোবৰ 2023 গান্ধী জয়ন্তীৰ পবিত্ৰ ক্ষণত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হৈ যায়। বিগত সময়ছোৱাৰ কেবিনেটসমূহৰ দৰেই এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ: পৰীক্ষা ব্যৱস্থা সুচল পৰিচালনাৰ হেতু অধ্যাদেশ, চৰকাৰী চাকৰি নিযুক্তিৰ ৰাজহুৱা পৰীক্ষাত অসৎ উপায় অৱলম্বন প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ লক্ষ্যৰে অসম ৰাজহুৱা পৰীক্ষা নিযুক্তিত অসৎ উপায় প্ৰতিৰোধ ব্যৱস্থা অধ্যাদেশ 2023 অনুমোদন, LAP প্ৰস্তুতকৰণৰ খচৰা অধিসূচনা, নগৰ উন্নয়নত সংস্কাৰ সূচনাৰ হেতু গুৱাহাটী মেট্ৰপলিটান এলেকাৰ ভিতৰত অঞ্চল ঘোষণা কৰা আৰু স্থানীয় এলেকা পৰিকল্পনা LAP প্ৰস্তুতকৰণ অভিপ্ৰায়েৰে খচৰা অধিসূচনা প্ৰকাশ। প্ৰায় 2,97.05 হেক্টৰ এলেকা সামৰি LAPৰ বাবে নিৰ্বাচিত গুৱাহাটী মহানগৰীৰ স্থানসমূহ ফাঁচী বজাৰ, উজান বজাৰ আৰু পাণ বজাৰ। শিক্ষাৰ্থীক স্কুটাৰ বিতৰণ, শিক্ষাৰ্থীসকলৰ মাজত অধিক প্ৰতিযোগিতাৰ মানসিকতা গঢ়া আৰু বালিকা শিক্ষাক উৎসাহ যোগোৱাৰ লক্ষ্যৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% বা অধিক নম্বৰ লাভ কৰা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি উৎকৰ্ষ বঁটা হিচাপে স্কুটাৰ বিতৰণ। সৰ্বমুঠ ৩৩,২০৩ গৰাকী ছাত্ৰী আৰু ৫,৫৬৭ গৰাকী ছাত্ৰক ২৬৯ কোটি টকা ব্যয় সাপেক্ষে ৩৫,৭৭০খন স্কুটাৰ বিতৰণ কৰা হ'ব। বজালী জিলাৰ সৃষ্টিত সন্মতি, বজালী বিধানসভা সমষ্টিৰ সৈতে কো-টাৰ্মিনাছ হিচাপে এখন পৃথক বজালী জিলা সৃষ্টি। বজালী জিলাত সংযোজন হ'ব পৰাকৈ অধিক ভৌগোলিক এলেকা চিনাক্ত কৰাৰ সন্দৰ্ভত কেবিনেট উপ সমিতি গঠন। কেবিনেট উপ সমিতিয়ে 30 দিনৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। চাফাই কৰ্মচাৰী কল্যাণ নিশ্চিতকৰণ, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনৰ লাভালাভসমূহ নগৰীয় স্থানীয় নিকায়ত কৰ্মৰত সমূহ চাফাই কৰ্মচাৰীলৈ সম্প্ৰসাৰণ। এই আঁচনিসমূহে মৃত্যু বা দুৰ্ঘটনাজনিত আঘাতৰ ক্ষেত্ৰত চাফাই কৰ্মীসকলক 2 লাখ টকাকৈ লাভালাভ প্ৰদান কৰিব। চাফাই কৰ্মীসকলৰ বাবে 2খন আঁচনিৰ অধীনত 2 বছৰৰ বাবে 100% প্ৰিমিয়াম ৰাজ্য চৰকাৰে বহন কৰিব। স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ সৈতে মহাবিদ্যালয়ৰ সংযুক্তকৰণ, মসৃণ কাৰ্যকলাপ আৰু প্ৰশাসন নিশ্চিত কৰিবলৈ কিছুসংখ্যক মহাবিদ্যালয়ক তেওঁলোকৰ ভৌগোলিক নৈকট্য বিবেচনা কৰি স্বতন্ত্ৰ বিশ্ববিদ্যালয় যেনে ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্তকৰণ। চাহ জনজাতিৰ কল্যাণ সাধনৰ লক্ষ্যৰে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি। 1 অক্টোবৰ 2023 পৰা কাৰ্যকৰীকৰণ হোৱাকৈ চাহ বাগিচাৰ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি। ব্ৰহ্মপুত্ৰ উপত্যকাত ন্যূনতম মজুৰি 232 টকাৰ পৰা 250 টকালৈ আৰু বৰাক উপত্যকাত 210 টকাৰ পৰা 228 টকালৈ বৃদ্ধি কৰা হৈছে। ATCLৰ বাগিচাৰ দ্বাৰা 20% বোনাছ ঘোষণা। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত আসন সংৰক্ষণ। অসম লোকসেৱা আয়োগৰ 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাত সামগ্ৰিক OBC MOBC শ্ৰেণীৰ ভিতৰত চাহ জনজাতিৰ প্ৰাৰ্থীৰ বাবে 3% সংৰক্ষণ। 250 মিলিলিটাৰ PEP পানী বটলৰ নিষিদ্ধকৰণ। প্লাষ্টিকৰ আৱৰ্জনা আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিবলৈ ৰাজ্যত 250 মিলিলিটাৰ আয়তনলৈকে বটলযুক্ত খোৱাপানীৰ পলিথিলিন টেৰিফথেলেট PET বটলৰ উৎপাদন আৰু ব্যৱহাৰ নিষিদ্ধকৰণ। ACS APSৰ জুনিয়ৰ গ্ৰেডত আসন সংৰক্ষণ। পৰৱৰ্তী 5টা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ কোটাত অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ জুনিয়ৰ গ্ৰেডৰ নিযুক্তিৰ ক্ষেত্ৰত মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে এটাকৈ পদ সংৰক্ষণ। এই পদক্ষেপে দুয়োটা সম্প্ৰদায়ৰ পৰ্যাপ্ত প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক বিকাশত অৰিহণা আগবঢ়াব পৰাকৈ তেওঁলোকক সক্ষম কৰি তুলিব। MBBS BDSত আসন সংৰক্ষণ। শিক্ষাৰ্থীসকলৰ মাজত শৈক্ষিক বৈষম্য দূৰ কৰিবলৈ আৰু চিকিৎসা শিক্ষাত আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰী চিকিৎসা আৰু দন্ত মহাবিদ্যালয়ত MBBS BDS পাঠ্যক্ৰমত 5% আসন সংৰক্ষণৰ বাবে নীতি প্ৰস্তুত কৰা হ'ব। এই সংৰক্ষণ সেৱাৰ অধীনত চৰকাৰী বিদ্যালয়ত 7ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ অধ্যয়ন কৰা আৰু AHSECৰ অধীনত ৰাজ্যিক চৰকাৰী আৰু প্ৰদেশীকৃত বিদ্যালয়ত 1শ-12শ শ্ৰেণী অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব। পেৰিনগৰীয়া গ্ৰীণফিল্ড ছাইট বিকশিতকৰণ। পেৰিনগৰীয়া গ্ৰীণফিল্ড ছাইটসমূহৰ পৰিকল্পিত বিকাশৰ সুবিধাৰ বাবে গুৱাহাটী মেট্ৰপলিটান এলেকাৰ ভিতৰত অঞ্চল ঘোষণা কৰা নগৰ পৰিকল্পনা আঁচনি TPS প্ৰস্তুতকৰণৰ অভিপ্ৰায়েৰে খচৰা অধিসূচনা প্ৰকাশ। প্ৰায় 296.9 হেক্টৰ এলেকা সামৰি TPSৰ বাবে নিৰ্বাচিত স্থানসমূহ হৈছে সতিকাৰ্পা PT, মালায়েটা PT আৰু লুচানা গাঁও। শৈক্ষিক আসন সংৰক্ষণ,
নগৰাঞ্চলৰ বিকাশ আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহে অসমৰ বিকাশ যাত্ৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। ধন্যবাদ জনাইছোঁ আপোনাক। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক দি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰিব।